লাইফখন নাইকিয়া কৰি মৰি পেলাই আকৌ তুমি ফুটি আছা ক'ত ফুটি আছে আত্মাটো ক'ত ফুটি আছে ঈশ্বৰটো কোনটো আত্মা নহয় জানো সেইকাৰণে কৈছে কলা ঘুমুতীয়া হৈ আত্মা যে আছে লৈ জানিবা মৰণ নাই এই আত্মা ইয়াতে ফুটি আছে এইখন ভুজংগ হৈ যায় ইয়াতে ফুটি আছে তুমি জগতখন সংঘৰি লৈ ইয়াতে হৈ আছা আৰু প্ৰথম নিশাকতে আমাক বাহিৰ কৰিলা তেওঁ নাকৰ পৰা কৈছে না তোমাৰ সুন্দৰ কিন্তু নাকিলাৰ হওঁতে বাজবলৈ বেদক নিশাক কাহোঁতে তেওঁ নিশা কৰিব বাদ হ'লে নাই কোন হ'ল সত ৰজ তম ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ এই তিনিজনে তুতি কৰি আছে গম পাইছানে ভগৱানক তুতি কৰিছে তুমি আমাক বাহিৰ কৰিলা তুমি জীৱলৈ সোমালা চৈতন্য শক্তিটো দিলা ইয়াত ঈশ্বৰটো জীৱটো নোসোমোৱালৈকে আমি হাঁহিব নোৱাৰোঁ কান্দিব নোৱাৰোঁ মাতিব নোৱাৰোঁ যেতিয়া জীৱ সোমাই গ'ল তেতিয়া হাঁহিব পাৰোঁ কান্দিব পাৰোঁ একেবাৰে ৰচ কৰিব পাৰোঁ দশত দিব পাৰোঁ দক্ষিণ লগতে এইটো শৰীৰটো তুমি সৃষ্টি কৰিলা এতিয়া সেয়া কৈছে যে মনুষ্য শৰীৰৰ পায়া যিটো তোমাৰ গুণনাম নলয় সেইটো মানুহ নহয় কৈছে মনুষ্য শৰীৰৰ পায়া যিটো নকৰে তোমাৰো যিটো শ্ৰৱণ কীৰ্তন বিফল জন্ম কৰিলে ভৈল্য সৰ্বনাশ জীৱনটোতে মৰা সেইটো ভাবি নিচান হয়নে কৰ্ম সাধনাকে মানুহ সৈতে পাইছোঁ যদি ঈশ্বৰৰ নাম নলওঁ শ্ৰৱণ কীৰ্তন নকৰোঁ আমি মৰা কেনেকৈ মৰাটোৱেতো ঈশ্বৰৰ নাম ল'ব নোৱাৰে আমি যদি নলওঁ আমি মৰা আৰু কৈছে ভাতি কমাশালৰ ভাতিৰ নিচিনা কমাশালৰ যে দা বনোৱা সেইটো ভাতিটো সেইটো ফুচ ফুচ কৰি দুটা জ্বলাই আছে কিন্তু তাতো জীৱন্ত শক্তি নাই এতিয়া আমিও ভাতি মাৰি আছোঁ নাকে দিয়া মাৰি আছোঁ নাই এই ভিতৰত বহনিখিনি জ্বলি আছে আমাৰ ভিতৰত জুই আছে এই জুইখিনি জ্বলি জুই থকাৰ কাৰণে খাদ্য হজম গৈছে আৰু মৰিলে কেনে চাই কাপ কৈছে নে নাই চাইছে চাইনে নাচাই তাত যেতিয়া নাইকিয়া হ'ব নাই সেইকাৰণে এইখিনি জুই পুৰা জ্বলাইছে কোনে নাকলে এৰিছে টানিছে সেইকাৰণে জীৱন্ত মৰা সেইটো ভাতিটো মিছা ভাতিটো যেনেকৈ জীৱন্ত শক্তি নাই আমাৰ নাই এতিয়া সেইখিনি বেলেগতে কৈ আছে বেলেগতে কি কৰি আছে আমাক সৃষ্টি কৰিলা এতিয়া কি কৰি আছে আমি জীয়াই আছোঁ মৰা ভাতি নিচাক মাৰি আছোঁ কিন্তু জীৱন্ত শক্তি নাই যদি ঈশ্বৰৰ নাম নাই শৰীৰৰ ছয় চক্ৰ চিন্তই যিটো তাহাৰ গুচোৱা মৃত্যু ভয় নাৰায়ণ ছয় চক্ৰ চিন্তা যিটো জন তাহাঁতৰ গুচোৱা ভয় মৃত্যু নাৰায়ণ যিজনে চক্ৰ ভেদ কৰিব পাৰিছে এইটো ভিতৰুৱা কথা দেই চক্ৰ ভেদিব পাৰিছে সেইজনৰ মৃত্যুলৈ ভয় নাই সি মৰিবলৈ ভয় নকৰে সেইজন কোন ভকত ভকতে মৰিবলৈ ভয় নকৰে এতিয়াও যদি সাপ এডাল ওলায় তেওঁ ক'ব তুমি যি কৰা কৰা কিন্তু আমি ভয় কৰোঁ আমি জাপ মাৰি দিম চিঞৰ মাৰি দিম কিন্তু ভকতে নকৰে সেইকাৰণে সেইজনৰ কি নাই ভয় মৃত্যু নাই ছটা চক্ৰ আছে আমাৰ হৃদয়ত এই চক্ৰ যিজনে ভেদিছে ছয় চক্ৰ সেইকাৰণে কৈছে শৰীৰৰ ছয় চক্ৰ চিন্তা যিটো জন তাহাৰ গুচোৱা ভয় মৃত্যু নাৰায়ণ এইজনৰ ভয় মৃত্যু নাই সেইখিনি পাবলৈ বহুত বাকী আছে তোমালোকৰ বহুত বাকী আছে আমাৰ ধৰ্মৰ ঘৰটো খুটালি কেইটা খুটালিত কোনটো খুটালিত কোন আছে ছটা খুটালিত যুৱক ক'ত আছে কোন ক'ত আছে চব ভকতে ক'ব পাৰে আমিতো ক'ব পাৰোঁ জীৱস্থান ক'ত দেখুৱাব পাৰিম জানো কিন্তু দেখুৱাই দিব গতিকে কওঁ আৰু জীৱস্থান গুহ দ্বাৰা লিংগ দ্বাৰা দুই আঙুলৰ ওপৰত গম পাইছানে এইটো আমাৰ ইয়াত ছটা চক্ৰ আছে এতিয়া সেইটো কৈছে ভকতে ভেদিব পাৰে ভকতৰ মৃত্যু মৰিবলৈ ভয় নাই সেইকাৰণে এজন মোৰ যিজন গুৰু দেই নাম গাই আছে এনেকৈ শ্ৰৱণ কীৰ্তন কৰি আছে এটা দীঘল কাঠ খোৱা আহি চুকাই লৈ ওচৰতে পাক খেলে তেনেকৈ চালে কৈছে হ'লি গাই আছে নাম গাই হ'ল লাহেকৈ ওলাই গৈছিলোঁ তেওঁ কোনো হেৰি নাই মই মন থাকিলেও মৰিম মোৰ যদি মৃত্যু আছে মই মৰিম আৰু মই তাকে এদিন অপকাৰ কৰিব আহিছে ৰৈছে তাক গতিকে তেনেকুৱা ভকত হোৱা পাব পাৰে এনেকুৱা লাজ ভয় ঘৃণা তিনিটা বস্তু নাই লাজ নাই ভয় নাই ঘৃণা নাই লাজ কৰা তহঁতে লাজ পাবি দেখি পাবলৈ পিন্ধিছোঁ নহ'লে এখন নিপিন্ধি খুলি থৈ গ'ল লাজ পাবি পিন্ধিছোঁ আৰু ভয়টো নাই সেয়া দেখিলে আৰু ঘৃণা লেট্ৰিনলৈ নিয়াত যদি দিনটো পানী খাবলৈ দিয়ে তাতে খাব ক'ব সময় যেনে লেট্ৰিন পানীটো গৈ পেলাই কি কৰিব ইয়াত লেট্ৰিন লাগি আছে ইয়াত লেট্ৰিন লাগি থকা নাই নহয় কেনেকুৱা মানুহ আচৰিত আৰু বিনোদে পাইছে দেখিছে
চবখিনি বিনুহঁতে পালে বিনু ধুনীয়া চব এনেকুৱা ভকত আছিলে মানে বেলেগ আছিলে সেই বিনুহঁতক কেতিয়াও ভকতত আহি কিবা কিবি কৰিলে পকা পকা তোমাক কৰো পাখামি হবে বেদ যাক আপুনি সজিলা চৰাচৰ দেহাজত সমস্ত ঐশ্বৰ্য ভাৱে আশা সমস্ত আমাৰ শৰীৰত 8টা ঐশ্বৰ্য আছে শক্তি অনিমা লঘিমা পকা চপাপতি মহিমা এইকেইটা আমাৰ শক্তি আছে এই শক্তিকেইটাৰ দ্বাৰাহে আমি কৰ্ম কৰি ফুৰিছোঁ শক্তিকেইটা নাথাকিলে আমি কৰিব নোৱাৰোঁ একেনেকৈ অচৈত্য বিভূতি বলসমে ভজে যিটো মোক নৰোত্তমে সিও ভৰিলে মূৰত আৰু ভৰিলোঁ মই বৈশ্য ঐশ্বৰ্য ধন কোন গায় কাৰোৰ কথা কোৱা এই 8টা শক্তি লৈ যিজনে মোক ভজনা কৰিছে বিভূতি হ'ল পঞ্চভৌতিক দেহালৈ 8টা শক্তি লৈ যিজনে মোক ভজনা কৰিছে সেইজনৰ মই দাস ভগৱানে কৈছে কৃষ্ণ ৰাম জীৱংশে তুমি কবে হীৰা গাৱে গাৱে আৱে আমি তোমাক ভজো সৰ্বভালে জীৱংশে তুমি গাৱে গাৱে সোমাই গ'লা আকৌ আমি তোমাক ভজনা কৰিছোঁ তোমাৰ সেই অংশ আমি যত জীৱ যাক তোমাৰ মায়াৰে প্ৰভু বান্ধিলে উপদেশ ভজো তোমাৰ চৰণে মায়াৰ বন্ধন চিত্তু শ্ৰৱণ কীৰ্তনে মায়া লগাই দিয়া তোমাৰ মায়াতে সোমালো মায়া ছিঙিবলৈ হ'লে শ্ৰৱণ কীৰ্তনৰ দ্বাৰাহে মায়া ছিঙিব পাৰিম প্ৰভু দিয়া শ্ৰৱণ কীৰ্তন এতিয়া আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ নে নাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰ সংসাৰৰ কথাহে পাতিলোঁ ঈশ্বৰৰ নাম কিমান শুনিলোঁ সেইকাৰণে বোলে ভোজন কেইবা কওঁ ভজন কেইবা কওঁ এতিয়া বা ভোজন কেইবা ভজন কেইবা কৰিলোঁ ভজনত বহিছোঁহে কৃষ্ণ অনুপম ধৰ্ম অৰ্থ কাম মুখ্য কৰতি শ্ৰৱণ কীৰ্তন কৰিলে বোলে ধৰ্ম অৰ্থ কাম 3 সমান হৈ আহে কিন্তু মুখ্য সাধনটো পাবলৈ টান ধৰ্ম অৰ্থ কাম মুখ্যটোৰ কাৰণে ভকতে যত্ন কৰে মুখ্য সাধনটো হ'লে ভকত চলি যাব তুমি কি পৰম প্ৰিয় আত্মা নাৰায়ণ তজু পদ পংকজে যুগ মূৰ মন ভাৰতে মনুষ্য জন্ম নহিকে কৰে তোমাক ভজি আত্ম দুৰ্লভ জন্মটো পাবলৈ টান বুলিছে হেনথৰে কৈছে ভাৰতত কৈছে মনুষ্য জন্ম নাপায় হেনথৰে সোনকালে নাপায় কিন্তু তোমাক নভজি আত্মঘাতী কৰে আত্মঘাতী ঈশ্বৰক নভজাজনক কয় আত্মঘাতী আমাক ক'ব চুইচাইড কৰিলে আত্মঘাতী সেইটো নহয় কৈছে যে ঈশ্বৰক নভজাকৈ যিজন যাবগৈ সেইজন নিজকে নিজে আত্মঘাতী সেইটোৱে কৈছে ৰাম প্ৰেম ভাৱে সুদুৰ্লভ তোমাক স্মৰণ যেন তেন মতে কৰোঁ শ্ৰৱণ কীৰ্তন সদায় থাকুক মোৰ মনত জোপাৱে বোলা হৰি হৰি আৱে প্ৰাণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম কৃষ্ণ
হৰি হৰি ক্লেশ হৃদিকে কৰুণা সাগৰ মায়া দধি মাজে মজিলো ভৱ মোক ধাৰা মায়া মোহে দধি মাজে মজিলো হে প্ৰভু উদ্ধাৰ কৰা কৃষ্ণ এইখিনি বা কোনখিনি পাইছে এইটো বুদ্ধি অহংকাৰে আৱৰিলে আতি মহামোহ ভৈলো স্বামী তোমাৰ খণ্ড আনন্দ ৰূপক কিমতে জানি আমি বুদ্ধি অহংকাৰে আমাক বান্ধি পেলালে অহংকাৰ আছে মা মন বুদ্ধি অহংকাৰে পুথি বান্ধি পেলালে সেইকাৰণে কৈছে তোমাৰ অখণ্ড আনন্দ ৰূপটো আমি কেনেকৈ জানিব পাৰোঁ ঈশ্বৰৰ আনন্দ সদায় সদানন্দ চিদানন্দ নিত্যানন্দ আনন্দ যি আনন্দ উপভোগ কৰিব পাৰিছে সেয়ে প্ৰকট কৃষ্ণ ৰাম দিন দয়াশীল দিও উপদেশ তোমাৰ চৰণে ধৰো শ্ৰৱণ কীৰ্তন স্মৰণ ভক্তিক সদায় যি মতে কৰোঁ এৰা মিছা তৰ্ক বাদে ভৈলো অন্ধকাৰ তাতে ভ্ৰম মন্দমতি তজ জ্ঞান পন্থ খুজিয়া নপাওঁ কৰা হৰি মোৰ গতি হে ৰাম তজু গুণ নাম হে ৰাম শুনিওক বুদ্ধ জনম মৰণ দুখ তৰিবাক যাৰ ইচ্ছা আছে গোবিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা অন্তকে সত ধৰি আছে এৰামিহে নমনুষ্য জন্ম হেনথৰে নপাইবাৰ চাৰি বেদে কহে নিষ্ঠ কৰি মাধৱৰ চৰণৰ কিংকৰে শংকৰে কহে সদা ডাকি বোলা হৰি হৰি কৃষ্ণ শংকৰ গুৰু